চকু কপালত উঠিব আপোনাৰ ইউটিউবাৰ বিকাশ চেত্ৰী এমাহত কৰা উপাৰ্জনেৰে কিনিব পাৰে গাড়ী অসমীয়া ইউটিউব জগতখনৰ এটা চিনাকি নাম বিকাশ চেত্ৰী এটা বিলাসী জীৱন অতিবাহিত কৰা বিকাশ চেত্ৰীয়ে যথেষ্ট কষ্টৰ জৰিয়তে আজি এই পৰ্যায়ত উপনীত হৈছে বিলাসী বাইক বিলাসী বাহনৰ দৰে এজন ষ্টাইলিছ ইউটিউবাৰ হিচাপে ৰাজ্যৰ লগতে দেশৰ ইউটিউব জগতখনতো বিকাশ চেত্ৰীয়ে নিজৰ এখন আসন বনাইছে বিকাশ চেত্ৰীৰ দুটা ইউটিউব চেনেল আছে এটা হৈছে আই লাভ ট্ৰেভেল এণ্ড ফুড আৰু আনটো হৈছে বিকাশ ফেক্টৰী এতিয়া জানো আহক বিকাশ চেত্ৰীৰ মাহিলী উপাৰ্জন কিমান বিগত এটা মাহত বিকাশ চেত্ৰীৰ আই লাভ ট্ৰেভেল এণ্ড ফুড চেনেলটোত বিগত এটা মাহত প্ৰায় 5 মিলিয়ন আৰু আনটো চেনেল বিকাশ ফেক্টৰীত প্ৰায় 3 লাখ দৰ্শক আছে এটা কথা এইখিনিতে জনাই থওঁ যে ইউটিউবে বৰ্তমান সময়ত প্ৰতি 1000 দৰ্শকৰ বিপৰীতে প্ৰদান কৰে প্ৰায় $0.35 সেই হিচাপত প্ৰায় 3000 দৰ্শক হলে ইউটিউবে প্ৰদান কৰে $1 গতিকে সেই হিচাপে বিকাশ চেত্ৰীয়ে দুয়োটা চেনেল মিলাই 5.3 মিলিয়ন দৰ্শকক লৈ কিমান টকা উপাৰ্জন কৰে জানিলো আহক বিকাশ চেত্ৰীয়ে 5.3 মিলিয়ন দৰ্শকৰ বাবে মাহিলী লাভ কৰে $1766 ইফালে আমি সকলোৱে জানো যে বৰ্তমান $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য প্ৰায় 78 টকা এই হিচাপত বিকাশ চেত্ৰীয়ে এমাহত উপাৰ্জন কৰে 1,37,700 টকা গতিকে দেখা গ'ল যে বিকাশ চেত্ৰীয়ে এমাহত উপাৰ্জন কৰে 1.37 লাখ টকা অৱশ্যে কিছু প্ৰযুক্তিগত কাৰণত এই হিচাপৰ ইফাল সিফাল হ'ব পাৰে উল্লেখ কৰা প্ৰয়োজন যে বিজ্ঞাপনৰ বাবেও এই ইউটিউবাৰসকলে মাহিলী লাভ কৰে এটা মোটা অংকৰ ধন চকু কপালত উঠিব আপোনাৰ ইউটিউবাৰ বিকাশ চেত্ৰীয়ে এমাহত কৰা উপাৰ্জনেৰে কিনিব পাৰে গাড়ী অসমীয়া ইউটিউব জগতখনৰ এটা চিনাকি নাম বিকাশ চেত্ৰী এটা বিলাসী জীৱন অতিবাহিত কৰা বিকাশ চেত্ৰীয়ে যথেষ্ট কষ্টৰ জৰিয়তে আজি এই পৰ্যায়ত উপনীত হৈছে বিলাসী বাইক বিলাসী বাহনৰ দৰে এজন ষ্টাইলিছ ইউটিউবাৰ হিচাপে ৰাজ্যৰ লগতে দেশৰ ইউটিউব জগতখনতো বিকাশ চেত্ৰীয়ে নিজৰ এখন আসন বনাইছে বিকাশ চেত্ৰীৰ দুটা ইউটিউব চেনেল আছে এটা হৈছে আই লাভ ট্ৰেভেল এণ্ড ফুড আৰু আনটো হৈছে বিকাশ ফেক্টৰী এতিয়া জানো আহক বিকাশ চেত্ৰীৰ মাহিলী উপাৰ্জন কিমান বিগত এটা মাহত বিকাশ চেত্ৰীৰ আই লাভ ট্ৰেভেল এণ্ড ফুড চেনেলটোত বিগত এটা মাহত প্ৰায় 5 মিলিয়ন আৰু আনটো চেনেল বিকাশ ফেক্টৰীত প্ৰায় 3 লাখ দৰ্শক আছে